আহে নে নাহে মই একো ভাবি পোৱা নাই কাৰণে ভগৱানক প্ৰাৰ্থনা এটা জনাইছোঁ কৃষ্ণ বহুত চকু মেলি চাবা আৰু দেই চকু মেলি চাবা আৰু যেনে নাহিলেই হয় আৰু ভাড়া দিয়া দুটামান প্ৰভু কৃষ্ণ অঁ এতিয়ালৈকে পোৱাই নাইচোন তাকেহে মানুহ এগৰাকী পাইছোঁ বাইদেউ কোৱা ৰ'বাচোন দেই এইখিনিত টয়লেট পাম নেকি বাৰু টয়লেট টয়লেট একো নোপোৱা নহয় তুমি ক'ৰবাত বনোৱা আৰু মুতি দিয়া পটককৈ চৰি হ'ব দিয়ক এইজনী পাগলেই নেকি হ'বলা তাকেহে দেই ইমান দেৰি পোৱা নাই একদম গোটেই দিনটো বিচাৰিছোঁ জানানে এটা পাইছোঁ তুমি হেৰি কৰাচোন অকণমান দেৰি ৰখোৱাচোন ফোনটো কিনো অনবৰতে ফোনটো লগাই থাকিব লাগে ৰ'বাচোন মই ভাড়াঘৰটো ভালকৈ চাই লওঁ থকা খোৱা বোৱা সুবিধা সকলো চাই লওঁ ঠিক আছে ফোন কৰিম ৰ'বা হেল্ল' বাইদেউ কোননো সোমাই আহাচোন এই ভাড়াঘৰ বিচাৰি আহিছিলোঁ পাই বাইদেউ ওলাই আহিবচোন হয় নি আহা 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 ঠিক আছে আপুনি বহক মই ভাণ্ডাতে পাই আহিছিলোঁ ভাড়াঘৰ বিচাৰি আহিছিলোঁ আকৌ হয় নি আমাৰ ঘৰত ভাড়া তেনেকৈ পোৱা নাযায় বাইদেউ দিয়কচোন আজি যেনে তেনে মোৰ মানে একদম ভাড়াঘৰ এটা আজি ৰাতিপুৱাৰ পৰা বিচাৰিছোঁ একদম মানে মই কৈছোঁ নহয় একদম আমনি লাগি গৈছেগৈ একদম ভাড়াঘৰ এটা পাবলৈ ইমান দিগদাৰ হৈছে মোৰ মানে অফিচটো সেই কাননী চুকৰ ওচৰতে কাননী চুকৰ ওচৰত নি মোৰ কাননী চুকৰ বহুত ছোৱালী আমাৰ ঘৰত আগত থাকি গৈছিলে মই পিছে এতিয়া ভাড়া দিবলৈ বেয়া পাইছোঁ সি আনটো একো নহয় মানুহৰ আগত বুকু চুকুৰো থাকি কিবা পাই বেয়া দেখি নহয় সেই যোৱাবাৰ তোমাৰ নিচিনা এজনী বুকু চিলাই আহিলে গোটেই ভাড়াঘৰখন মোৰ তেজ খাই থৈ গৈছে গম পোৱা নে মই খালি এটা কথা মোৰ ভাড়াঘৰ নিয়ম নীতি কিছুমান আছে নিয়ম নীতিবোৰ মানি চলিব লাগিব গম পালানে আমাৰ ভাড়াঘৰ হৈছে লেট্ৰিন বাথৰুম এটা বুজিছা তাৰপিছত তুমি যদি ৰুমত বিচৰা সেইটো পইচা বেছি হয় মানে আমাৰ সেইটো 10,000কৈ লওঁ সেই পাছফালৰ ৰুমটো সেইটোত মানে বাথৰুম চাথৰুম চব ভিতৰতে আছে গম পালানে বাকী আৰু এটাহে আছে কিন্তু পইচা বহুত লাগিব হ'ব আমি ভাড়াঘৰ পৰিয়াল কেইবাটাও আছে নেকি আপোনালোকৰ পৰিয়াল আছে আমাৰ এতিয়া ৰুম 8টাত পৰিয়ালৰ 8টাই সোমাব আৰু বাকী ঘৰ কথা পাতি হৈছে মোৰ লগত ঠিক আছে হ'ব একেটা ৰুমতে সেই চলি যাব দিয়ক সকলোৱেতো একেলগতে লেট্ৰিন নকৰে তেনেকেই সেই চলাই দিম আৰু বাকী মই একেবাৰে আহিলোঁ আৰু মানে মই আকৌ নাযাওঁ চাগে কাইলৈ এই ঘৰৰ মানুহে বস্তু পাতি থৈ যাবহি হয় নি খালি এটা কথা কওঁ আকৌ ভাড়াঘৰ আমাৰ এইবোৰ নষ্ট কৰিব নোৱাৰে বা পৰিৱেশটো আকৌ দেই যোৱাবাৰ এজনী আহিলে মই তোমাক কৈছো নহয় গোটেই ভাড়াঘৰখন তেজ খাই থৈ গৈছে সেইবোৰ নকৰিবা দেই আৰু তামোল চামোল খালে এইবোৰ আমাৰ বাঢ়ি চাহি নিপিকাবা সম্পূৰ্ণ ডাষ্টবিন আছে তাত পিকাবা দেই আকৌ আৰু এটা কথা কওঁ কাৰেণ্টৰ বিলটো তোমালোকে নিজেই ভৰিব লাগিব ঠিক আছে মই অকলশৰীয়া মানুহে মোৰ ইমান প্ৰব্লেম নাই আৰু মোৰ বিশেষকৈ মোৰ দৰমহাটো সোমাই থাকে যে মোৰ দৰমহা ফালৰ পৰা আপুনি অকণোৱেই টেনশ্যন নল'ব পানীটো বেছিকৈ ইউজ নকৰিবা মানে কমকৈ কিন্তু এটা কথা বাইদেউ মই এতিয়া কৈ দিছোঁ পাছত যাতে মানে বস্তুটো প্ৰব্লেম নহয় মানে মোৰ অফিচৰ কাৰণে বাইদেউ টেংকিলে পানীটো উঠোৱা নাই হয় নি তেনেহ'লে মটৰ চুইচটো দি দিয়া গৈছিল মটৰ চুইচ দিছিলো কিবা টেংকিলে পানীটো ওপৰলৈ উঠা নাই হয় নি তেতিয়াহ'লে পানী টেপৰ মানুহটো মাতিব লাগিব তুমি ফোন কৰা আছো তোমাৰ হাতত নম্বৰটো আছে নহয় তেখেতৰ কোৱা বুলি পানী টেপটো বুলি জাম লাগিলে নেকি পানী যোৱা নাই এনেকৈ ক'লে হ'ব হেৰি বাকী মানে মোক লগ কৰিবৰ কাৰণে মোৰ অফিচৰ কাৰণে দুই এজন কেতিয়াবা মানুহ আহিব পাৰে যাতে আপুনি আৰু পিছত বেয়া নাপায় আগতীয়াকৈ কথাখিনি পাতি ল'লে ভাল আৰু হয় নি আহিব মানে ঘণ্টা যুঁজিয়া আৰু মই ভিতৰত সোমাই থাকিব নোৱাৰিবা দেই উৰ্মিলা বুলি ক'লে মতা মানুহ আহিব মানে আকৌ মোৰ ৰুমত ঘণ্টা জুই সোমাই থাকিব নোৱাৰিবা আকৌ দেই নাই ঘণ্টা জুৰি বুলি নহয় মানে বাইদেউ মানে মোৰ অফিচৰ কাৰণে দুই এজন মানুহ আহিব পাৰে আৰু হ'লেও বেছি সময় কথা মানে এইকণতে কাম চাম চব কৰি মেলি যাবগৈ লাগিব ঠিক আমাৰ সেইটো ডিচিপ্লিনৰ কথা আছে ভাড়াঘৰত যিহেতু তোমাক কৈছোঁ যোৱাবাৰ সেয়া অঘটন হৈছে সেইকাৰণে এইবাৰো সাৱধান হ'বা তোমাক সেইটো কৈ দিছোঁ মই অহা প্ৰত্যেকজনকে তেনেকৈ কৈছোঁ ঠিক আছে লাগিলে ভাড়াই কমাই ল'ম কিন্তু সেইটো কাম কৰিবা দেই সন্মানটো ৰাখিবা তেনেহ'লে কাম এটা কৰিবা দেই তুমি মানুহজনীলৈ ফোন কৰিবা অকণমান দেৰিকৈ আহিলেও হ'ব ফোনটো ধৰিব চাগে তেওঁ ব্যস্ত আছে তোমাৰ পিছে নামটো কিনো মোৰ নাম উৰ্মিলা উৰ্মিলা আহা উৰ্মিলা আহা মই পতাকে ৰুমটো দেখাই দিছোঁ তোমাক আহা ঠিক আছে উৰ্মিলা হয় উৰ্মিলা ধুনীয়া নাম বাৰু থেংক ইউ অমল ক'ত আছা তুমি একদম বাহিৰৰ পৰা যে ভিতৰলৈ আহিব নোৱাৰা হ'লা দেই ভাড়া ঘৰলৈ মাইকী মানুহজনী আহিব নোৱাৰে তোমাৰ জহত একদম শুনিব লাগে সেই কোনোবাই ভাড়া দিয়া আহিছে একদম গৈ সমানে সমানে বহি ল'ব লাগে তুমি অমল আহিছনে
মই গৈছো ৰবা আহিছে নে অমল হেৰি নহয় উৰ্মিলা ইমান চিঞৰিছে কোননো ই আই নকৈছা একদম ৰাতিয়ে দিনে লাগিয়ে থাকে আমাৰ ভাগত হুলস্থুল শুনিবহে পাৰিবা এইগৰাকী দেখোন মুখখন বৰ চোকা ন বৰ চোকা। আমি তেনেকে মুখখন নবজাওঁ যে বৰ প্ৰব্লেম বৰ problem হয় ন? এনেকে সদায় হুলস্থুল হৈ থাকিলে কিন্তু থকা হ'লে বৰ প্ৰব্লেম হয় আপুনি কিবা এটা কৰিব হা কৰি মই 100 মানে এনেও ভাল পাওঁ এইটোৱে অ তোমাৰ মানে অইনটো একো নাই মেম মানে মোৰ ৰাতিহে মানে বিজনেছ বিলাক চলি থাকে আৰু হয় নি ৰাতিহে কামবিলাক কৰি থাকোঁ এতিয়া ৰাতিটো মই ধৰি লোৱা টোপনি ক্ষতি হয় এনেকে দিনতহে শুব লাগিব এনেকে হাই হুলস্থুল কৰি থাকিলে অলপ প্ৰব্লেম হ'ব এইটো ন এই দুখন বিচনা আছে দেখিছা নহয় অ। এইবোৰ অকণমান বেয়া হৈ আছে বাৰু মই মানুহ লগাই ঠিক কৰাই দিম ঠিক চিন্তা আছে। কৰিব নালাগে এনেকে আগত ভাড়াখিনি অকণমান মানে বেলেগ ঠিকে আছে ৰুমটো ঠিকে আছে আৰু এইফালে তুমি এই চাইডেনি ইফালে মানে গডৰেজ চাইডেনি গ'লে ইফালে দৰ্জা বাথৰুম বাথৰুম চব খোলা ঠিক আছে তোমাৰ কাৰণে সুবিধাজনকভাৱে সুধিছো আৰু অ। দিগদাৰ হয় তোমাৰ এখন বিচনা লৈ দিম নি বাৰু নাই নালাগে দিয়ক হ'ব দিয়ক ঠিক আছে মই আপুনি অকণমান ওলাই যাওকচোন মই মানে হেৰি কৰোঁ কাপোৰ ফ্ৰেছ হৈ লওঁ ঠিক আছে দেই জানো ভগৱানহে জানে আৰু দেই ল'ৰাটো কিন্তু বৰ ধুনীয়া দেই তাকে সেই বিয়া পতা বা নপতা ভালকৈ পাছত কথাটো গম পাব লাগিব বাকী একো নাই দৰ্জাখন মাৰি থৈ অলপ শুওঁ কথাও পাতি লওঁ হেল্ল' জান ভাড়াঘৰ পালোঁ তুমি যে আৰু পাই কিনো আজি ক'লা পিন্ধিছোঁ ঠিক আছে আহিবা মই ইয়াত মালিকনীক আহি পেলাই একদম পতাই পেলালোহি নহয় মালিকনীক আহি পতাই পেলালোঁ মই একো নাই আহি থাকিব পাৰিবা মই অফিচৰ কাম আছে বুলি কৈছোঁ ন মালিকনীক একো নহয় তুমি মোৰ বছ বুলি ক'ম ইয়াত ঠিক আছে মই বহুত মালিকনী মই চকুৰ আগতে তুলি দি দিম জানো তোমাৰ কাৰণে সকলো কৰিব পাৰিম বাকী একো নহয় মই ফ্ৰেছ হৈ লওঁ দিয়া হয় দুষ্ট নালাগে দিয়া নালাগে ভিডিঅ' কল নালাগে চোৱা এতিয়া ৰাতি ঠিক আছে বাই গুড নাইট লাভ ইউ